মৰমৰ দৰ্শকসকল, আজি আকৌ গাহৰি মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। চিম্পল এখন ৰেচিপি লোকেল ষ্টাইলত, বিশেষকৈ টেঙা ভাল পোৱাবিলাকৰ কাৰণে বনাইছোঁ ভিডিঅ'টো। এইটো হৈছে টেঙা মৰা, প্ৰায়ে চিনি পায়ে এইটো কি হয় আৰু কিছুমানে গম নাপায়, সেইকাৰণে মই বনাই দেখুৱাইছোঁ। যোনে যোনে গাহৰি মাংসৰ লগত টেঙা খাই ভাল পায় তেওঁলোকৰ বাবে এইটো ৰেচিপি বেষ্ট হ'ব। আৰু যোনে যোনে গাহৰি মাংস নাখায় তেওঁলোকে মাছৰ লগত তৰকাৰী বনাই খাব, বহুত ধুনীয়া লাগে। টেঙা গাহৰি বনাবলৈ প্ৰথমে লৈছোঁ মই টেঙা মৰা অকণমান সৰহকৈ লৈছোঁ আৰু কেঁচা জলকীয়া, পিঁয়াজ সৰু চাইজৰ এটা আৰু আদা নহৰু আৰু বইল কৰা গাহৰি মাংস। লগতে লৈছোঁ মিঠাতেল, নিমখ, হালধি। আপোনালোকে যিমান পৰিমাণৰ মাংস বনাব সেইমতে বস্তুবোৰ লৈ ল'ব। আজি আমি খানা বাহিৰতে বনাইছোঁ। এয়া কেৰাহীখন পাতি দিলোঁ আৰু ঢাকনিখন ঢাকি থৈ দিছোঁ, কাৰণ ধূলি বালি সোমাই যায়। জুইত বনোৱাটো অকণমান কষ্টটো বেছি হয়, তথাপিও ভাল লাগে। এনেকৈ বাহিৰত খানা বনাই খালে অকণমান পিকনিক নিচিনা ফিলটো আহে আৰু। এতিয়া কেৰাহী গৰম হৈ গ'ল, ইয়াতে মই তেলখিনি দি দিছোঁ। তেল গৰম হোৱাৰ পিছত এতিয়া দিছোঁ পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি ৰঙা ৰঙাকৈ ফ্ৰাই কৰি ল'ম। মই যি চব্জি বনালেও সদায় পিঁয়াজ ভালদৰে ভজাৰ পিছতহে বস্তুবোৰ দি দিওঁ। এতিয়া পিঁয়াজখিনি ৰঙা হৈ গৈছে ধুনীয়াকৈ, আৰু ছাইডত মই শুকান গাহৰি বনাই আছোঁ। ইয়াৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। তাৰপিছত দিছোঁ আদা নহৰু। সেইখিনি আদা নহৰুৰ পৰাই মই অকণমান থৈ দিলোঁ, লাষ্টত দি দিম। আৰু মই গাহৰি মাংসত সদায় আদা নহৰু অকণমান বেছিকৈ ব্যৱহাৰ কৰোঁ, কাৰণ বেলেগ মছলা একো ব্যৱহাৰ কৰা নহয় ইয়াত। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পিছত এতিয়া দিছোঁ গাহৰি মাংসখিনি, আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপিছত দিছোঁ নিমখ, হালধিখিনি। এতিয়া আকৌ সেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। যিকোনো চব্জিয়ে আপুনি ভালকৈ ভাজি মেলি বনায় তেতিয়া খাবলৈতো নিশ্চয় ভাল হ'বই। ভালকৈ লৰাই দিয়াৰ পিছত এতিয়া ঢাকনিখন ঢাকি দিছোঁ। এতিয়া খৰি চৰি অকণমান ভালকৈ দি দিছোঁ। জুইটো অকণমান ভালকৈ জ্বলিলে সোনকালে হৈ যাব, আৰু সেইফালে শুকান গাহৰি হৈ আছে। এতিয়া আকৌ এবাৰ লৰাই দিওঁ, অলপ সোনকালে লৰাই দিছোঁ, কাৰণ মাজে মাজে জুইটো অকণমান ডাঙৰ হৈ গৈছে, জ্বলি যোৱাৰ চান্সটো অকণমান বেছি আছে। অলপ দেৰি পিছত আকৌ এবাৰ লৰাই দিছোঁ। ভালকৈ মাংসখিনি ফ্ৰাই হোৱাৰ পিছত এতিয়া পানী অকণমান দি দিছোঁ। মাজে মাজে পানী অলপ অলপ দি পেলাই মই মাংসখিনি সিজুৱাই আছোঁ। তাৰপিছত এতিয়া আকৌ মই ঢাকনিখন ঢাকি দিছোঁ। মাংসখিনি সিজি যোৱাৰ পিছত দিছোঁ টেঙা মৰা। টেঙা মৰা অকণমান বেছিকৈ দি দিছোঁ, কাৰণ আমি টেঙা বেছি হ'লে খাই ভাল পাওঁ। টেঙা মৰাখিনি লাষ্টত দি দিছোঁ, কাৰণ সিজিবলৈ বেছি টাইম নালাগে, আৰু বেছি সোনকালে দিলে টেঙা কম হৈ যায়। টেঙা মৰা দি দিয়াৰ পিছত অকণমান সিজাই দিছিলোঁ। দেখিছেনে ইমান ধুনীয়া সিজি গৈছে। এনেকৈ যদি লাষ্টত টেঙা মৰাখিনি দি দিয়ে তেতিয়া ফ্ৰেছ টেঙাটো আহে। আৰু লাষ্টত দি দিছোঁ কেঁচা জলকীয়া। জলকীয়া সৰহকৈ দি দিছোঁ, কাৰণ জ্বলা হ'লে বেছি ভাল পাওঁ আমি। টেঙা মৰা আপুনি গাহৰিৰ লগতে খাব লাগে বুলি কথা নাই, বা মাছৰ লগতে খাব লাগে কথা নাই। দাইলৰ লগত বা আলু ভাজিৰ লগতো দি খাব পাৰে। মাংসখিনি খাই চোৱাৰ পিছত টেঙাটো অকণমান কম নিচিনা লাগিলে, সেইকাৰণে টেঙা মৰা আৰু অকণমান দি দিছোঁ। কৈছোঁ নহয় আমি টেঙা বহুত খাওঁ, আপোনালোকে নিজৰ মতে দি দিব। সেইখিনি এতিয়া দি দিলোঁ, আৰু পটককৈ সিজিও যায়। এতিয়া দিয়াটোতো আৰু ভাল হ'ব খাবলৈ। তাই এতিয়া ধুনীয়াকৈ কাম চাম আজৰি হোৱাৰ পিছত উঠিছে আৰু ঠিক টাইমতে। এতিয়া গোটেই মাংসখিনি উলিয়াই দিছোঁ, কাৰণ মই লোহাৰ কেৰাহীত বনাইছোঁ, নহ'লে গোটেই মাংসখিনি ক'লা ক'লা হৈ যাব। এয়া টেঙা মৰা গাহৰি মাংস ৰেডি হৈ গ'ল। দেখি গম পাইছে চাগে কিমান ভাল হৈছে মাংসখিনি, আৰু বনোৱাৰ প্ৰচেছটো দেখি গম পাইছে নিশ্চয়। ইমান কম সময়ত ইমান ধুনীয়া এটা ৰেচিপি বনি যায়। ভিডিঅ'টো চাই দিয়াৰ বাবে থেংক ইউ।